Hey guys, আজি অলপ ওলাই আহিলো গম পাইছে চাগে ক'ত আহিছো এয়া চাওক আমি ওচৰৰ ফালে অলপ ওলাই আহিছো এয়া আমাৰ ঘৰৰ ওচৰতে আছে অলপ বেছি দূৰ নহয় 15 মিনিটমান লাগে আৰু ইয়াতে চবফালে নাৰিকল গছ তামোল Hey guys, আজি অলপ ওলাই আহিলো গম পাইছে চাগে ক'ত আহিছো এয়া চাওক আমি ওচৰৰ ফালে অলপ ওলাই আহিছো এয়া আমাৰ ঘৰৰ ওচৰতে আছে অলপ বেছি দূৰ নহয় 15 মিনিটমান লাগে ভাবিলে আজি অলপ ওলাই যাওঁ মাহঁতৰ লগত এয়া মোৰ লগত আহিছে মা আৰু এইটো ভাইটি বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ অলপ ঘূৰো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু এয়া চাওক কিমান ধুনীয়া ভিউ চবফালে বালি 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 আৰু মোৰ এনেকুৱা ঠাইত আহিবলৈ বহুত ভাল লাগে অলপ আগৰ পৰা আহোঁ এয়া চাওক কিমান ধুনীয়াকৈ জলকীয়া খেতি কৰি থৈ দিছে আপুনি কৰিছে এয়া কোনে কৰিছে আমি কৰা নাই চবফালে নাৰিকল গছ তামোল গছ চব ভৰি আছে আৰু ইফালে সব চৰ 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 হয় মই কেনেকৈ ভুগাই ভুগাই কল লৈছে গাইছ এতিয়া আমি ইয়াৰ পৰা যাওঁগৈ এতিয়া আমি যাম লাহৰীঘাট বজাৰলৈ মানে কিবা এটা কিনিব লগা আছে কিনিম তাৰপিছত ঘৰ যামগৈ যদি তাত দেখাব পাৰোঁ দেখাম যদি দেখাব নোৱাৰোঁ নেদেখাম তাৰপিছত এতিয়া ইয়াৰ পৰা আমি যাওঁগৈ বন্ধলি আমি এতিয়া ইয়াৰ পৰা যাওঁগৈ লাহৰীঘাট যাওঁ গাইজ ঘৰ আহি পালোঁ আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম আৰু আমি বজাৰ চজাৰ চব কৰিলোঁ তাত দেখুৱাব নোৱাৰিলোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু মোৰ চেনেলটো যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব তেতিয়াহে মোৰ